কাস্টমার নাই মানে মার্কেট ডাউন তো মার্কেট ডাউন ইয়াৰ কাৰণে দোকানদাৰ টুপনি মাৰি আছে কিয় টোপনি মারবো টুপনি মানে বেচা কিনা নাই নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সকলোৱে ভালে আছে চাগে মই আপোনালোকৰ আশীৰ্বাদত মই বহুত বেছি ভালে আছোঁ এতিয়া ৰাস মেলা বহুত মানে চলি আছে তো আমি আহি পালোঁ মাকৰিত তো আপোনালোকক আজি মাকৰিৰ ৰাস মেলাখন দেখাবলৈ চেষ্টা কৰিম বলকচোন ভিডিঅ'টো চাই থাকক আমি আহিলোঁ 4জন ইয়াৰ দাদাজনে কি কৈ আছে শুনকচোন অকণমান কেতিয়াবা আহিছানে এখানে কি আরে এখানে কি চলি আছে জিলাপি চলি আছে গেট পালে সোমাই যাম চাওঁ তাৰপিছত ৰাজমেলা কি কি প্ৰতিমা বহাইছে তাতে তাৰপিছত আগত ডেন্স কৰিম এয়া ছিংগাৰ আহি গেল ইয়া হৈছে চাব পাৰে আপোনালোকে মাকৰিৰ গেটখন মানে দাদাজনে বহুত এনজয় কৰি আছে ইয়াতে নাচি আছে আমি সোমাই গ'লো এতিয়া ভিতৰত সোমাৰ লগে লগে গোটেইকেইটা বোলে তামোল খাব এই কাৰণে আমি তামোল খাম এতিয়া একেলগে গেটৰ সোমোৱাৰ লগে লগে আপোনালোকে ৰাইট চাইডত দেখা পাব এনেকৈ হোটেলৰ আপোনালোকে ইফালে দেখা পাব পুৰা মূৰ্তি মানে মূৰ্তিখনৰ আপোনালোকে আগৰ ভিতৰত দেখাইছে ইয়াই হৈছে ৰাধা আৰু কৃষ্ণ ইয়াতে মানে পূজা কৰে ৰাস উৎসৱত মুৰ্গী খেলা হৈ আছে ইয়াতে তো মুৰ্গী আপোনালোকে চুৰ কৰি লৈ যাব পাৰিব এটা ये सब क्या देखना पड़ रहा है পাউডাৰ আছে ইমান বেগ কেইটা আছে কায়ো নলয় কাস্টমাৰ নাই তাৰমানে মাৰ্কেট ডাউন তো মাৰ্কেট ডাউন ইয়াৰ কাৰণে দোকানদাৰ টুপনি মাৰি আছে কিয় টোপনি মারবো টুপনি মানে বেচা কিনা নাই হ্যাঁ তাৰপিছত দাদা ঘুরে এইটো আমাৰ দাদা ইমান বড়ি বস্তু বিক্ৰী কৰি আছে মানুহ নাই আমাৰ গাড়ী ভাড়া খৰচা আছে খৰচা আছে ত্ৰিশূলি আছে তাৰ 2 টকা কামৰ কাৰণে আহিছিল বেচা সেইটো বুজি আছে দাদা টোপনি মাৰা নাই বহি আছে টুপনি লাগি আছে মোৰ গান শুনি পেলাই তাৰ মন ফূৰ্তি লাগি আছে তথাপিও মানে আজি টোপনি মাৰিব কালিতো মানুহ হ'ব না হ'ব কালি হ'ব পাৰে নহ'ব পাৰে মাৰ্কেট ডাউন এতিয়া কোনো মানুহ নাই ইফালে সৰু বেগ কেইটা আছে ছোৱালী গিলে কিয় আছে আজি ভাবি চাবা ছোৱালী গিলে কিয় কিয় আছে মই এনজয় কৰিব আহিছে কি হৈছে তাৰ কাৰণে এনজয় কৰিব আহিছে মানে বডি দেখাবলৈ আহিছে দেখা চলো তাৰপিছত দাদা ইয়াত মানে ইমান যে ধুনীয়া ছোৱালী আছে কিহৰ কাৰণে আহিছে আজিতো ইমান মানুহ নাই তেখেতৰ মন ফূৰ্তি লাগি আছে আজি ৰাস মেলা চলি আছে মানুহ বহুত মানুহ ল'ৰা ছোৱালীবিলাক ডেকা ল'ৰা গাভৰুবিলাক আহি অলপ ফূৰ্তি কৰিবলৈ আহিছে মানে ঘৰত থাকিলে যে মা দেউতাই লিখা পঢ়া কৰোঁতে গালি পাৰে সেইটো কাৰণে কৈছে যক আমি ৰাস মেলা চাই আহোঁ মা দেউতাৰ ক'বলৈ আৰু উপায় নাই তাৰ কাৰণে আমাৰ এই ডেকা ল'ৰা গাভৰু ছোৱালীবিলাক আহি ফূৰ্তি কৰিবলৈ মানে লিখা পঢ়াত অলপ কম কৰি পেলাই আহিছে ডিস্কো চশমা আছে আৰু ভেৰাইটিৰ চশমা আছে মানে আন্ধ্ৰ দেখা বহৰতো দেখা এনেকুৱা চশমাবিলাক আছে এই চশমাটো বিক্ৰী কৰি বেচে তাৰ ল'ৰা ছোৱালী পালন কৰিব বিচাৰিছে কিন্তু ইয়াৰ আলু চশমা কিনা মানুহ নাই না আলু চশমা হ'ল ৰাতিটো দিন দেখে দিনতো ৰাতি দেখে এই হিচাপত এই চশমাবিলাক চাজাই থৈ দিছে দোকানদাৰে কিন্তু কিনা মানুহ নাই বিজনেছ ডাউন দাদাৰ এনজয় ফূৰ্তি কিন্তু মানিব লাগিব দেই পুৰা হ'লেও মানে হাৰ নামানে ইফালে চাব পাৰে পুৰা লোকেল ছিংগাৰে গান গৈ আছে আৰু ইফালে দাদাজনে ফালি আছে ক'ব লাগিব না দামবিলাক কিমান 100 এটাই দিয়ে 100 এটা ছোৱালী আহি আছে এইবিলাক কি ক'ব তাৰ পিছত ধুনীয়া ছোৱালী আছে চুমা দিলে কয় ক'ব তেলে চাই
এইবিলাক চব আল্ট্ৰা মডেল আল্ট্ৰা মডেল এইবিলাক কি কি ভাতা লাগি আছে নেকি কিবা লাগি আছে নেকি তামাক আঠাল পোষ মাৰ পোষে মাৰবা নাপায় বহুত এনজয় ফূৰ্তি কৰিলোঁ গাইজ ইফালে বহুত কিবা কিবি কিনিলে লগৰকেইটাই তো মইহে একো কিনা নাই তো ভিডিঅ'টো এইখিনিয়ে তো ভিডিঅ'টো যদি চাই অকণমান ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰা নাপাহৰিব আজিলৈ বাই বাই গাইছিলোঁ